সংযুক্ত কিষাণ মোর্চার অসুর ভোট কার্যসূচিত অংশগ্রহণ করো। ইনক্লুড জিন্দাবাদ, সংযুক্ত কিষাণ মোর্চা জিন্দাবাদ, নরেন্দ্র মোদী হটাও দেশ বাঁচাও, নরেন্দ্র মোদী হটাও দেশ বাঁচাও, অমিত শাহ হটাও দেশ বাঁচাও, মূল্যবৃদ্ধি রোধ করো, যদে মদে উচ্ছেদ করা ন চলিব, যদে মদে উচ্ছেদ করা ন চলিব, যদে মদে উচ্ছেদ করা ন চলিব, মুসলমানের যে সাম্প্রদায়িক ঐক্য অচল করা ন চলিব। ইনক্লুড জিন্দাবাদ, সংযুক্ত কিষাণ মোর্চা জিন্দাবাদ, অমিত শাহ হটাও দেশ বাঁচাও, অমিত শাহ হটাও দেশ বাঁচাও, নরেন্দ্র মোদী হটাও দেশ বাঁচাও, দুর্নীতি বন্ধ করো, নরেন্দ্র মোদী হটাও দেশ বাঁচাও, অমিত শাহ হটাও দেশ বাঁচাও, ইনক্লুড জিন্দাবাদ, সংযুক্ত কিষাণ মোর্চা জিন্দাবাদ। এর মহানায়ক ছিল অসুর, মহিষাসুর বিলাও কইছে। এই মহিষাসুর বধ করার জন্য এবং এই দুর্গা পূজার মাঝখানে দ্বাদশীর দিন অর্থাৎ দশরার দিন তারা কি করে? দুর্গা বিসর্জন দেয়। সেই দিনটার সাথে সংগতি রেখা 130 কোটি কিষাণ মোৰ্চা অসমৰ পক্ষৰ পৰা আৰু গোটেই ভাৰত জুৰি যি সংযুক্ত কিষাণ মোৰ্চা হৈছে, যি মোৰ্চাত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 500টা কৃষক সংগঠন আছে। আৰু এই কৃষক সংগঠনে আজি প্ৰায় 10 মাহ জুৰি দিল্লীৰ বিভিন্ন বৰ্ডাৰত তেওঁলোকে আন্দোলন কৰি আছে। তেওঁলোকে আন্দোলন কৰি আছে যে আমাৰ যি চৰকাৰ, নৰেন্দ্ৰ মোদী চৰকাৰ, RSSৰ নেতৃত্বত পৰিচালিত যি চৰকাৰ, এই চৰকাৰে ক্ষমতাত অহাৰ পিছত আমাৰ ভাৰতবৰ্ষৰ যি শ্ৰমজীৱী মানুহ, এই শ্ৰমজীৱী মানুহৰ কল্যাণৰ বাবে যি আইন কৰিছিল, সেই আইনসমূহ বাতিল কৰিছে। প্ৰায় 44টা আইন তেওঁলোকে বাতিল কৰিছে, যাৰ বাবে শ্ৰমিকসকল বিপদত পৰিছে। অন্যহাতে আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 70% কৃষক, আৰু এই কৃষকসকলৰ বিৰুদ্ধে কৃষকসকলক যাতে জাহান্নামে দিব পৰা যায়, তাৰ কাৰণে তেওঁলোকে 3টা কৃষি আইন কৰিছে। যি কৃষি আইন জনগণৰ বাবে নহয়, যি কৃষি আইন আমাৰ কৃষকসকলৰ মংগলৰ বাবে নহয়, এই 3টা যি কলা আইন, কৃষি কলা আইন, এই কলা আইন বাতিল কৰাৰ বাবে আমাৰ সংযুক্ত কৃষক মোৰ্চাৰ পৰা ধাৰাবাহিকভাৱে এই আন্দোলন চলি আছে। আৰু এই আন্দোলন পৰৱৰ্তী যি 24 চনত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই লোকসভালৈকে এই আন্দোলন চলি থাকিব। যেতিয়ালৈকে নৰেন্দ্ৰ মোদীক দিল্লীৰ মসনদৰ পৰা উৎখাত কৰা নাযায়, তেতিয়ালৈকে এই আন্দোলন চলি থাকিব। কিন্তু আজি আমি এই কাৰ্যসূচী কি কৰিব লগা হ'ল? আজি আমি এই কাৰ্যসূচী এই কাৰণেই কৰিব লগা হৈছে যে হিন্দু আখ্যান অনুযায়ী হিন্দুসকলৰ যি দেৱ দেৱী আছিল, এই দেৱ দেৱীসকলৰ ভিতৰত আকৌ দানৱো আছিল। দানৱৰ ভিতৰত আছিল মহিষাসুৰ, যাক অসুৰ বুলি কোৱা হয়। আৰু এই অসুৰ আছিল দানৱ, আৰু দানৱৰ কামে আছিল মানৱ ধ্বংসন কৰা, মানৱ জাতিক শেষ কৰি দিয়া, মানুহক মাৰি পেলোৱা, মানুহ জাতি যি আছে এই মানৱ জাতিক শেষ কৰি দিয়া, এইটোৱে আছিল তেওঁলোকৰ লক্ষ্য। তেতিয়া হিন্দু ধৰ্মৰ যি ডাঙৰ ডাঙৰ দেৱতা আছে, সেই মহেশ্বৰে হওক, বিষ্ণুৱে হওক বা দুৰ্গা দেৱীয়ে হওক, এই দুৰ্গা দেৱীৰ ওচৰলৈ লাখ লাখ দেৱতাই অনুৰোধ কৰিলে যে যদি এই বিশ্বৰ পৰা অসুৰক ভ্ৰমণ কৰা নাযায়, শেষ কৰি দিয়া নাযায়, তেনেহ'লে মানৱ জাতি জীয়াই নাথাকিব। আৰু এই কাৰ্যসূচীটো কৰা হৈছিল দশেৰাৰ দিন, দুৰ্গা দেৱীক যিদিনা বিসৰ্জন দিয়া হয়, আৰু দুৰ্গা দেৱীয়ে এই দায়িত্ব সিদিনাই পালন কৰিছিল। তাৰ অংশ হিচাপে আজিৰ যুগত ভাৰতবৰ্ষত নতুন ধৰণে দানৱ সৃষ্টি হৈছে। সেই দানৱ হিচাপে চিহ্নিত কৰিছে অসুৰৰ লগত তুলনা কৰি। অসুৰ যেনেকৈ মানুহক হত্যা কৰিছিলে, অসুৰে মানুহক যেনেকৈ ধ্বংস কৰিছিলে, ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ 130 কোটিৰ দানৱৰূপী আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমাৰ দেশৰ গৃহমন্ত্ৰী যি অমিত শাহ, এই অমিত শাহ অসুৰৰ লগত তুলনা কৰি আজিৰ এই কাৰ্যসূচী যে এই অসুৰক বধ কৰিব লাগে, অসুৰক বধ নকৰালৈকে আমি ভাৰতবৰ্ষত শান্তিতে জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে এই দশেৰাৰ দিন, দুৰ্গা বিসৰ্জনৰ দিন, এই কাৰ্যসূচী সংযুক্ত কিষাণ মোৰ্চাই
গ্ৰহণ কৰিছে আৰু গোটেই ভাৰতবৰ্ষত এই কাৰ্যসূচী চলিছে। আমিও বনগুগি চাৰিআলি চকত এই কাৰ্যসূচী তাৰ অংগ হিচাপে পালন কৰিলোঁ। এইটোৱেই আছিল আমাৰ আজিৰ আন্দোলনৰ মুখ্য উদ্দেশ্য।